মিচিংটাত কানাথানাৰ আগমন কবৰকছিলুং জুনাৰ পাদিগন্তলিসাং পেগুৰ এটি বিশেষ প্ৰতিবেদন ৰাইজ আপোনালোকে সকলোৱে জ্ঞাত যে অতিমাৰী কৰোনাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে তেনে সময়ত চৰকাৰে এই মহামাৰীটোৰ পৰা বাচি থাকিবলৈ নতুন নতুন SOP ঘোষণা কৰিছে বহু পৰিমাণ সফলো হৈছে যদিও কিছুমান নাগৰিকে এতিয়াও কৰোনাক ধেমালি বুলি ভাবি অৱহেলা কৰা পৰিলক্ষিত হৈছে যেহেতু চৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে কৰোনাৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু ভাৰতৰ দৰে জনবহুল দেশ এখনত অতি কম সময়ৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ কৰাটো তেনে সহজ কাম নহয় তেনেস্থলত আমি সচেতন নাগৰিক হিচাপে নিজকে এই মহামাৰীৰ পৰা সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব আমি আতংকিত নহয় চৰকাৰৰ প্ৰতিটো নীতি নিৰ্দেশনা সামাজিক দূৰত্ব আদি বজাই ৰাখি নিজৰ পৰিয়ালটোক চুবুৰীক তথা গাঁওখনক সুৰক্ষিত কৰি ৰাখিব লাগিব জীৱৰ শ্ৰেষ্ঠ মানুহ হিচাপে আমি বৈজ্ঞানিকৰ ন আৱিষ্কাৰৰ জৰিয়তে আমি মানুহে চন্দ্ৰত মংগল গ্ৰহত অভিযান চলাবলৈ সক্ষম হৈছো তেনে সময়ত আমি সকলোৱে মিলি আমাৰ অঞ্চলটোক অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা মুক্ত কৰি ৰাখিব লাগিব আমি সকলোৱে কৰোনাৰ ভেকচিন ল'ব লাগিব ভেকচিন সহজলভ্য নোহোৱালৈকে আমি নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব আপুনি এজন সুস্বাস্থ্যৰ গৰাকী প্ৰয়োজনত আপুনি বাহিৰলৈ বজাৰ সমাৰ কৰিবলৈ বা ঔষধালয়লৈ যায় কিন্তু বহু মানুহৰ স্পৰ্শলৈ আহে নিখন্দে আপুনি আপোনাৰ অতি প্ৰয়োজনীয় কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যায় যদিও আপুনি সুৰক্ষিত হৈ থাকিবলৈ যত্ন কৰিব যেহেতু আপোনাৰ পৰিয়ালৰ বয়স্কৰ উপৰিও কণ ল'ৰা-ছোৱালীও আছে নিশ্চয় আপুনি ভালকৈ জানে বয়সীয়াল লোকসকলক মহামাৰী কৰোনা সহজতে সংক্ৰমিত হয় সেই ৰাজ্যলৈ আমাৰ বিনম্ৰ আহ্বান কৰোনাৰ তৃতীয়টো লহৰৰ পৰা বাচি থাকিবলৈ আমি ঘৰতে সুস্থ হৈ থাকি মহামাৰী কৰোনাৰ দ্বিতীয়টো লহৰক পৰাজিত কৰি আমি জয়ী হ'ব লাগিব মহামাৰী কৰোনাৰ ভেকচিন ল'লে ভৱিষ্যত অমুক তমুক হ'ব বুলি অন্ধবিশ্বাসী অপপ্ৰচাৰৰ পৰা আমি নিজকে মুক্ত কৰি ৰাখিব লাগিব চৰকাৰে নাগৰিকক নীতি নিৰ্দেশনা বিভিন্ন আঁচনি দিয়ে সচেতন নাগৰিক হিচাপে তাক বাস্তৱ ৰূপ দি সফল ৰূপায়ণ কৰাটো আমাৰ সকলোৰে কৰ্তব্য ও